নমস্কাৰ বন্ধুসকল, মই মঞ্জিত। আজি এটা নতুন ভিডিঅ' লৈ আহিলোঁ। আজি আমি ইয়াত গুৱাহাটীত যোনটো ছায়েন্স মিউজিয়াম আছে, মানে অসমীয়াত ক'লে আপোনাৰ বিজ্ঞান আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, তাত সোমাম। কি দেখা পাওঁ দেখাম, চাই থাকক। সোমাই এটা কিবা ছায়েন্সৰে কিবা হ'ব লাগে, এইটো ঘূৰি আছে, পানী পোৱা আছে। এইটো সোমাই এইটো দেখিলোঁ, সোমাইছোঁ ভিতৰলৈ। কি পাওঁ কি নাপাওঁ চব দেখাম ৰ'ব। ইয়াত বিজ্ঞানৰ চব বস্তু যিহেতু ইয়াত গোটেই মানে ভয়ংকৰ আছে। দেখুৱাবলৈ বেয়া হোৱা নাই, মানে মই এক্সপ্লেইন কৰি বুজাই পেলাই দেখাব পৰা নাই আপোনালোকক। মই অকল বস্তুবিলাক দেখুৱাই দিছোঁ, চাই লওক, এনজয় কৰক। তাতে আপোনালোক আহিব ইয়ালৈ, ছায়েন্স মিউজিয়াম। কিবা বজাই দিছোঁ শুনক আৰু আপোনালোকে শুনি নক'ব। ভালে ল'ব এইটো ছায়েন্স মিউজিয়ামৰ অনুভৱ মজা অনুভৱ, চাই লওক। ইয়ালৈ আহিব আপোনালোকে দেই। বন্ধুসকল, পিয়ৰিক টেবুলখন ইয়াত সুন্দৰভাৱে ইয়াত লাইট ফ'কাছ দি ধুনীয়াকৈ বনাই থৈছোঁ। ইয়াত আপোনালোকে ইয়াৰ পৰা চাই পঢ়িব পাৰিব। যোনে নাজানে পিয়ৰিক টেবুলখন চাই পঢ়ি ল'ব। এইটো DNA এটা আছে, DNA দা ইউনিট অফ লাইফ, DNA দা ইউনিট অফ লাইফ। এইটো DNA আৰু এইটো আছে এইটো চব ইয়াত মানে লিখি আছে, এক্সপ্লেইন কৰি আছে। বন্ধুসকল, ইয়াত এখন ধুনীয়াকৈ ৰকেট সজাই থোৱা হৈছে। এখন ৰকেট চাওক। আৰু ইয়াত আপোনাৰ এইটো আছে তেল। আমাৰ যেনেকৈ ডিগবৈ সেইবিলাক জেগাত কেনেধৰণে তেল পূৰা সম্পূৰ্ণ মানে তেলৰ যোনটো প্ৰচেছ, কেনেদৰে তেল মাটিৰ পৰা ওলাই আহি কেনেদৰে আমি গাড়ী বা মটৰ চাইকেলত ব্যৱহাৰ কৰিব পাৰোঁ, সম্পূৰ্ণ প্ৰচেছটো ইয়াত বুজোৱা হৈছে। এতিয়া আপোনালোকে ধৰিব নোৱাৰিব, যেতিয়া আপোনালোকে ছায়েন্স মিউজিয়ামত গৈ নিজে চাবগৈ, তেতিয়া সম্পূৰ্ণ প্ৰচেছটো নিজে বুজি ধুনীয়াকৈ ইয়াত এটা প্ৰজেক্ট দাঙি ধৰিছে, এইটো তেল শোধনাগাৰ। যেতিয়া নিজে চাব সম্পূৰ্ণ বুজি পাব আপোনালোকে। আহিব অকল এবাৰ। ইয়াত সৌৰজগত আছে, সৌৰজগতখনৰ মানে গোটেই সৌৰজগতখন ইয়াত এক্সপ্লেইন কৰি আছে। চাওক, আপোনালোকে দেখুৱাব পৰা নাই মই প্ৰপাৰলিকৈ, সেইকাৰণে মোৰ ভিডিঅ'টো বনাই ইমান ভাল লগা নাই। আপোনালোকে আহিলে প্লিজ ইয়ালৈ আহিব, মই দেখুৱাব। ইয়াত চবতকৈ ইণ্টাৰেষ্টিং মানে খেলা বস্তু এটা আছে, চিচাৰৰ ঘৰ এটা আছে। গোটেই চাৰিওফালে চিচাৰ মানুহটো তাত সোমাব লাগে, সোমাই মেলি ওলাব লাগে। মই সোমাই চাওঁ, আপোনালোকে দেখুৱাম। ওলাব পাৰোঁ নে নোৱাৰোঁ। গোটেই চিচাৰ মানে সোমালে মানুহটো এক্সাইটেড। মই সোমালে মানুহ বহুত সোমাই আছে। তো ভিডিঅ'টো কৰিবলৈ বেয়া হ'বৰ কাৰণে মই এতিয়া ৰখি দিছোঁ অলপ, মানুহখিনি ওলালে, তাৰপিছত মই ইয়াত সোমালোঁ। এতিয়া চাৰিওফালে মই ওলাম। এতিয়া চাব চাৰিওফালে মই ওলাইছোঁ, দেখিছেনে? এতিয়া মেইন ৰাস্তাটো কোনফালে আছে মই পাহৰি গ'লোঁ। চাৰিওফালে মই চাওক, গোটেইফালে মই চাৰিওফালে মই চিচাৰ খুন্দা লাগি গৈছে। চাওক না, মই হেৰাই থাকিলোঁ। মই কোনফালে অলপ পাত্তা নাই। চিচাৰ মজা, চবফালে মই খুন্দা খাই গৈছোগে। লটকি গ'লো, ক'ত সোমাই গ'লো। এইটো ৰুম বন্ধুসকল চব চাবলগীয়া ৰুম। এইটো গোটেই মানে চব চাবনে, গোটেই মানে এইটো চিচাৰ, চব চিচাৰ, অকল চিচাৰ। দেখিছে না, মই চব চিচাৰ। এইটো বন্ধুসকল দেখিছে নাই, বেছি দীঘল নহয় কিন্তু অকণমান এইটো চিচাৰ আছে নক'বা। পূৰা দীঘল লাগিছে ট্ৰেইনখন।
বন্ধুসকল এইটো ইয়াত ধুনীয়া ধুনীয়া প্ৰকাৰৰ মাছ আছে, বহুত প্ৰকাৰৰ মাছ আছে। মই আপোনালোকক দেখুৱাম, মাছখিনি দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকক, এইটো ভিডিঅ'টো কাট নকৰিব, কিন্তু ছায়েন্স মিউজিয়ামত থকা বস্তু। ভিডিঅ'টো কাট নকৰাকৈ লাষ্টলৈকে চাব দিব, লাষ্টলৈকে চাব ভিডিঅ'টো। আৰু ইয়াত বহুত ধৰণৰ মাছ আছে, মই চব দেখুৱাবলৈ চেষ্টা কৰিম। আমি এতিয়া ছায়েন্স মিউজিয়ামত থকা ইক'লজিকেল পাৰ্ক মানে জীৱ জন্তু পাৰ্কলৈ আহিছিলোঁ, কিন্তু ৰাতি হৈ গ'ল। ডাইনাছৰ বহুত আছিলে, মই দেখুৱাব পাৰিম নে নাই জানো, চেষ্টা কৰি চাম। যদি দেখুৱাব পাওঁ তেতিয়া দেখুৱাম আপোনালোকক। বন্ধুসকল ভিডিঅ'টো কেনেকুৱা লাগিলে চাই কমেণ্ট বক্সত জনাব, আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে যদি গুৱাহাটী আহে তেতিয়া ছায়েন্স মিউজিয়াম চাবলৈ আহিব, বহুত চাবলগীয়া বস্তু আছে। তেতিয়াহ'লে বন্ধুসকল ভিডিঅ'টো যদি ইমান আছিলে, নমস্কাৰ, জয় আই অসম। চেনেলটো যিমান পাৰে ছাবস্ক্ৰাইব কৰিব।